Hi guys, welcome to my YouTube channel. নাকত অলপ পানী লাগি আছে, হয়তো মাতটো ভালকৈ নাহিব পাৰে। এতিয়া মই গৈ আছোঁ আমাৰ গাঁৱৰ ভটিয়াৰ পিনে। তাত আমাৰ গছ গছনি অলপ বাৰী অলপ আছে, তালৈ গৈ আছোঁ। আমলৈ পৰুৱা বিচাৰি। আমলৈ পৰুৱা বোলে নাকত গন্ধি দিলে পানী লগাটো ভাল হয় বোলে, তাৰ বাবে বিচাৰি গৈ আছোঁ। লগৰ এটা চাইকেলখন লৈ গ'ল, আহি পোৱাই নাই। আমি ওপৰলৈ মই খোজকাঢ়ি গৈ আছোঁ। এইটো আহিছে, তেন্তে আমি পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। তো খোজকাঢ়ি আহিলোঁ অলপ দূৰ, ই আহিলে যতীন্দ্ৰই। ইয়াক এতিয়া আমি থৈ যাম। আমি উৎপলে মই এতিয়া চাইকেলত যাম গতিকে আমলৈ পৰুৱা বিচাৰি। ই থাকি যাব মানুহ এঘৰত, কাৰণ ইয়াক উঠাই নিবলৈ চাইকেলত কেৰিয়া নাই, নহ'লে তিনিটাই গ'লোহেঁতেন। ই থাকি যাব, আমি উৎপলে মই যাম। অ'কে, আহি পালোঁ এই বাহনী গছ চছ থকা জেগাটোত আমাৰ। তাত এতিয়া আমি আমলৈ পৰুৱা দুটামান বিচাৰি নাকত গন্ধি দিম। এতিয়া আমি বিচাৰি যাম পৰুৱা। এইখিনিত ইয়াতে বিচাৰি যাম। নাকত পোৱা পানী লাগিছে। এইজোপা গছ দি গ'ল ধুমুহাত সিদিনা। সেইজোপা ঘৰত নিব লাগিব খৰিৰ কাৰণে, এতিয়া নহয় বেলেগ এদিন নিম। এতিয়া আমি পৰুৱা বিচাৰিম। কোনজোপা? ওইজোপা? মোহাৰিলে ভাঙি পেলাই বনাম নে কি? ক'ত যাবি? ঘৰলৈ যাওঁ এতিয়া। ক'ৰবাত মধুৰি দুটা পকি আছে ওপৰত, আমি সেই দুটাটো পাই পেলাই খাই যাব লাগিব, নহ'লে আকৌ এদিন আহিলে কেতিয়াও নাপাম বিচাৰি এইকেইটা। সেইকেইটা পাই লওঁ। 4টামান আছে। এই কেঁচাকেইটা থৈ যাওঁ। এই ওপৰতো ইয়াত দুটা আছে। সেই ওপৰৰ দুটা আছে, 3টা আছে। আমুল মধুৰি পাৰিলে খালেই। মোৰ হাতত 3টা আছে, পকা খাম পাছত। সি খাই শেষ কৰি দিলে। এতিয়া আমি ঘৰত যাওঁ আৰু পিছবেলা 3টা 4টামান বজাত আমাৰ গাঁৱৰ সমবায় সমিতি এখন খুলিছোঁ, তাৰ মিটিং আছে। তাত মিটিঙত
যাব লাগিব এতিয়া ঘৰত গৈ জীয়াই লওঁ গাটো ইমান ভাল নহয় 3টামান 4টামান বজাত মিটিঙলৈ আহিম আপোনালোকক দেখাম মিটিঙত আমাৰ কি কি সিদ্ধান্ত কৰা হয় আজি মিটিঙত তেন্তে আমি এতিয়া ঘৰত গৈ থাকোঁ বাজিলে এতিয়া 6টা আমাৰ সমবায় মিটিঙলৈ গৈ আছোঁ মই আমাৰ সমবায় এখন খুলিছে আমাৰ ডেকাৰ লগালে তালৈ গৈ আছোঁ আহিলে কেইটামান ল'ৰা আৰু সম্পূৰ্ণভাৱে অহা নাই চাগে মই তালৈ গৈ আছোঁ গৈ লওঁ তাত কি কি আলোচনা কৰে এইটো শুনি লওঁগৈ মিটিংখন ভালকৈ তাৰপৰা মানুহে নাই দেখোন সভাখনত সভাপতি নহ'লে মানে বা সম্পাদক নহ'লে ভাল নাযায় মানে সভাপতি প্ৰথম হেৰি কৰিয়ে তাৰমানে সভাখনৰ নীতি নিয়ম কোৱা হয় সম্পাদক দেখোন কৰোণাতে ভুক্তভোগী সভাপতি আৰু সম্পাদক 501 মিটিঙৰ কাৰ্যসূচী নহয় 501 785619 আজি 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 দিনটো কাৰণে খাবি নেকি সবে ও নতো বুট বুট আজি দিনটো কাৰণে ভাস্কৰকে সভাপতিটো কৈছো হয় না আজি দিনটো কাৰণে থাক সভাপতি 5 বিঘা বড় খেতি আমি কিমান টকা খৰচ কৰিম মিনিমাম এটা বাজেট লৈ পেলাই এটা প্ৰজেক্ট বনাই থব লাগিব মানে চিল মহামাৰী তেনেকৈ প্ৰজেক্ট আমি মিনিমাম 3-4টামান বনাই থব লাগিব ধৰক মুৰ্গী পুহি সেই মুৰ্গীৰ কাৰণে বিয়া কাটন দিছো হাই আজি ভিডিঅ'টো ইমানতে খাম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই